আমি যোৱা 10টা বছৰ আগৰ পৰাও কংগ্ৰেছে হওক বা বিজেপিয়ে হওক কেৱল মাত্ৰ আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ইছ্যুবোৰক লৈ তেওঁলোকে খালি ৰাজনীতিয়ে কৰি আহিছে। তাৰ বাহিৰে তেওঁলোকে ভাবে যে সৰু সুৰা আঁচনিবোৰ দিয়ে এওঁলোকক আমি শান্ত কৰিম বুলি। এতিয়া যোৱাটো সময়ত আপোনালোকে মন কৰিছে নাই, এই চাহ বাগিচাৰ যিটো হাজিৰাটো 2016 চনৰ পৰা আজিলৈকে চুক্তিয়ে হোৱা নাই। চুক্তি নোহোৱাকৈ তেওঁলোকে কেৱল মাত্ৰ অন্তৰ্বৰ্তীকালীন হিচাপে তেওঁলোকে কেতিয়াবা 20 টকা কেতিয়াবা 30 টকা তেনেকৈ বঢ়াই থৈ দিয়ে। এতিয়াও এই সদ্যহতে এতিয়া আপোনালোকে দেখি পাইছে যে CM ঘোষণা কৰিছে যে 30 টকা আমি বৃদ্ধি কৰিম বুলি। 30 টকা তেওঁলোকে, আমাৰ ডিমাণ্ড আছে, লিগেল ডিমাণ্ড যিটো মিনিমাম ৱেজেছৰ হিচাপত 551 টকা হ'ব লাগে বৰ্তমান সময়ত, কিন্তু তেওঁলোকে এতিয়া 30 টকা বঢ়াই 250 টকাৰ পৰা 280 টকা কৰিব গৈছে। সেইটো কেনেকুৱা ধৰণৰ ন্যায় হৈছে? তেওঁলোকে কয়, বিজেপি চৰকাৰে কৈ আছে সবকা সাথ সবকা বিকাশ বুলি কৈছে। এইটোক আমাক মানে অন্ধকাৰত ৰাখি আমাৰ লোকচান কৰি আমাৰ চাহ শ্ৰমিকসকলক অত্যাচাৰ কৰি তেওঁলোকে কেনেকৈ চবৰে বিশ্বাস ল'ব পাৰে? কেৱল 5 কেজি চাউল দি বা এই অৰুণোদয় আঁচনি দি আমাৰ সমস্যাবোৰ সমাধান নহ'ব। তেওঁলোকে আমাৰ সমস্যাবোৰ স্থায়ীভাৱে সমাধান কৰক। আমি কৈছো তেওঁলোকক যে আগন্তুক ইলেকশ্যন ডিক্লেয়াৰ নোহোৱাৰ আগলৈকে অন্তত ৱেজেছৰ যিটো মানে আমাৰ যিটো চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি আইনখন, সেইখন চুক্তিখন তেওঁলোকে সম্পন্ন কৰক আৰু আমাৰ চাহ শ্ৰমিকসকলক এই ইলেকশ্যনৰ পূৰ্বে 551 টকা মজুৰি দিয়া বুলি তেওঁলোকে ঘোষণা কৰক। নহ'লে তেওঁলোকে ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে যে জনজাতিকৰণৰ ক্ষেত্ৰতো 6 জনগোষ্ঠীক তেওঁলোকে ক'ত STV ক'ত ST প্লেন তেনেকুৱা কৰি তেওঁলোকে মানে চবকে পাজুল কৰি থৈ দিলে। এতিয়া তেওঁলোকে লেণ্ড পাৰ্টাৰ কথাও তেনেকৈ ক'লে। তেওঁলোকে ক'লে যে আমি যেতিয়া মুখ্যমন্ত্ৰীৰ লগত বহিলে তেওঁলোকে ক'লে যে আমি লেণ্ড পাৰ্টাৰ কাম শীঘ্ৰে আৰম্ভ কৰিম আৰু ইলেকশ্যনৰ আগত দিমে বুলি ক'লে। এতিয়ালৈকে কিমান সংখ্যক মানুহক তেওঁলোকে লেণ্ড পাৰ্টাৰ দিলে? এতিয়া কেৱল মাত্ৰ ফৰ্মখন বিলাই দিয়ে। প্ৰত্যেকবাৰেই ইলেকশ্যনৰ সময়ত, যোৱা লোকসভা ইলেকশ্যনৰ সময়তো অৰুণোদয়ৰ নামত ফৰ্ম বিলালে, এইবাৰ আপোনাৰ লেণ্ড পাৰ্টাৰ নামত ফৰ্ম বিলাই আছে। তো তেওঁলোকক আমি সকীয়াই দিব কৈছোঁ বিজেপি চৰকাৰখনক, তেওঁলোকে কামবোৰ যি গতিত তেওঁলোকে মেনিফেষ্টত যেনেকুৱা লিখি দিয়ে তেনেকুৱা কামবোৰ কৰক। অন্যথাই তেওঁলোকে অহা ইলেকশ্যনত তেওঁলোকে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। আৰু তেওঁলোকৰ প্ৰত্যেকটা সভা সমিতিত আমি তেওঁলোকক প্ৰতিবাদ কৰিম। তেওঁলোকে যদি এই সমস্যাবোৰ যদি আগন্তুক সময়ত সমাধান নকৰে তেনেহ'লে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক বুলি আমি সকীয়াই দিছোঁ। যে যোৱা 10টা বছৰে আমাৰ যিসকল ৰাজনৈতিক দল আছিলে, এই ৰাজনৈতিক দলসমূহে আমাৰ আদিবাসী চাহ জনগোষ্ঠী ৰাইজৰ যি আন্দোলন আছিল, দৈনিক মজুৰি বৃদ্ধিয়ে হওক, মাটি পট্টাই হওক, এই যিবিলাক ইছ্যু, এই যিবিলাক সমস্যাক লৈ কিনে তেখেতসকলৰ ৰাজনীতিৰ মেনিফেষ্টত তেখেতসকলৰ ইস্তাহাৰত তেখেতসকলে উপস্থাপন কৰিছিলে যে আমাৰ চৰকাৰ অহাৰ লগে লগে 330 টকা দৈনিক মজুৰি, 360 টকা দৈনিক মজুৰি প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, মাটি পট্টা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পালোঁ কোনো চৰকাৰে, আজি এই বৰ্তমান বিজেপি চৰকাৰো আমাক মানে 360 টকা যি দৈনিক মজুৰি আছিলে তেখেতসকলে প্ৰদান কৰিব নোৱাৰিল। কেৱল তেখেতসকলে ইণ্টাৰিম অন্তৰ্বৰ্তীকালীন তেখেতসকলে এটা এগ্ৰিমেণ্ট কৰে আৰু মজুৰি বৃদ্ধি কৰি থাকে। আমি সেই কথাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ